মৰ্ণিং আৰু আমাৰ আন এটা ব্লগলৈ আপোনালোকক স্বাগতম। আৰু এতিয়া বাজিলে 6:30। এতিয়া মই উঠিছোঁ, উঠি অলপ আগতে উঠিলোঁ। উঠি এতিয়া মই মুখ ধুই আহিলোঁ। মুখ ধুই আহি এতিয়া ভাবিলোঁ আপোনালোকৰ লগত অলপমান কথা পাতি লওঁ। তাৰপিছত কি কৰোঁ, দিনটো দেখাই থাকিম। আৰু এতিয়া বাহঁতে উঠিছে, মাও গা ধুই আছে চাগে এতিয়া। আৰু এতিয়া আজি বতৰটো কেনেকুৱা কৰিছে চাওঁ ৰ'ব। আৰু আজি বতৰটো ৰ'দ ওলাইছে এতিয়া। দিনটো ৰ'দেই হ'ব চাগে আজিও। এইকেইদিন বহুত ৰ'দ দি আছে, দিনটো যিহে গৰম। এইখিনি টাইমত ভাল লাগে, ঠাণ্ডা ঠাণ্ডা হৈ থাকে পৰিৱেশটো অলপ, কাৰণ এইখিনি টাইমত ৰ'দটো বেছিকৈ নোলায়। আৰু আজি মই খোজকাঢ়িব গৈছিলোঁ। তেতিয়া ভাবিলোঁ ভিডিঅ' কৰোঁ, কিন্তু তেনেকৈ মই ভিডিঅ' কৰাই নহ'ল, কাৰণ খোজকাঢ়িব গ'লে মোৰ ভিডিঅ' এনেকৈ বনাই নহয়। আৰু এতিয়া বা কি কৰিছে চাওঁ বলক। বা গা ধুই আহিছে আৰু বা এতিয়া কি কৰিছে সুধো ৰ'বা। এতিয়া বা কি কৰিছে, বা পানী খাই আছে আৰু ইয়াৰ আলমণ্ডছ লৈছে খাব। এতিয়া গা ধোৱা হ'ল তোমাৰ? এতিয়া আলমণ্ডছ খাম অলপ, কাঠবাদাম খিনি খাই গৰম পানীখিনি খাম তাৰপাছত। আৰু এইফালে মই ভাইটি আৰু মাৰ কাৰণে অলপ চাহ বনাইছোঁ, কাৰণ সিহঁতে ৰাতিপুৱা চাহ খাব আৰু মই আৰু ভণ্টি অ'টছ খাম আজি। এইফালে সিহঁতক ৰুটি বনাই দিম, চাহ ৰুটি, আৰু এইফালে আলু ভাজি অলপ বহাই দিম। এইফালে মই গাখীৰ গৰম হ'ব দিছোঁ। ভাইটি এতিয়া মুখ ধুবলৈ গৈছে আৰু মা গা ধুই আহিছে, সিহঁতে ৰেডি হৈ আছে। আৰু সেইখিনি হ'লে সিহঁতক খাবলৈ দিম আৰু মই আৰু ভণ্টি অ'টছ খাম। আৰু এতিয়া মই ব্ৰেকফাষ্ট কৰিছোঁ। আজি মই ব্ৰেকফাষ্টত অ'টছ লৈছোঁ আৰু আজি মই অ'টছ খাওঁ ভাবিছোঁ, অ'টছ খাই আছোঁ। আৰু বাও মোৰ লগতে অ'টছ খাইছে। এয়া আজি ব্ৰেকফাষ্টটো এনেকৈ কৰিলোঁ আমি, অ'টছ খালোঁ। আৰু মা আৰু ভাইটিৰ ৰুটি হৈছে, মই ৰুটি বনাই দিছোঁ। অ'টছটো সদায় খাম বুলি ভাবোঁ, কিন্তু খোৱাই নহয়। তো আজি ভাবিলোঁ আৰু আজি মই মিনি অ'টছ খাওঁ, আৰু মা আৰু ভাইটিক ৰুটি বনাই দিছোঁ। মই আলু ভাজি দিলোঁ সিহঁতৰ কাৰণে আৰু ৰুটি বনালোঁ, আৰু মই আৰু ভণ্টি অ'টছ খাই আছোঁ। এতিয়া বাজিলে 12:30 আৰু এতিয়া মই গা ধুই আহিছোঁ আৰু চেম্পু টেম্পু কৰি এতিয়া মই অলপ ষ্টাইল মাৰিলোঁ। ষ্টাইল মাৰি এনে বহিছোঁ এতিয়া। আৰু মোৰ লগত কোন কোন আছে? এয়া বা কাম কৰিছে, আৰু এয়া কোন এইটো মোৰ ভণ্টি, মোবাইল চাই থাকে এনি টাইম। আৰু এতিয়া মই কি কৰোঁ ভাবিছোঁ, এতিয়া মই অলপ মাকে কৰিছে চাই আহোঁ ৰ'বা, অলপ নহ'লে আৰু মোক আহি বকিব এতিয়া। দেখাই থাকিলে এতিয়া মোক কালি অকল মোবাইল এইটো কালি ছেকেণ্ড দেখাওঁ হা, মানে এতিয়া আমাৰ মুখটো আজি অলপ আৰু আজি আমাৰ ঘৰত মিস্ত্ৰী আহিছে, আৰু মিস্ত্ৰীয়ে বাকী কামবোৰ কৰি আছে কালাৰৰ, বলক দেখুৱাওঁ। আৰু আজি ৰাজমিস্ত্ৰীও আহিছে, বলক দেখুৱাওঁ তেতিয়াহ'লে। আৰু এইটো আমাৰ দেউতাৰ ৰুম, কাৰণ দেউতা গ্ৰীণ কালাৰটো খুবেই ভাল পায়, দেউতাৰ ফেভৰেট। আৰু দেউতাৰ ৰুমটো গ্ৰীণ কালাৰ লগোৱা হ'ল। আৰু এইফালে আৰু এটা ৰুমো হৈছে, আৰু বস্তুবোৰ একদম অচিজিলভাৱে থোৱা হৈছে, কোনো ঠিক ঠাক কৰা হোৱা নাই। একেবাৰে গোটেইখিনি কালাৰ হ'লে বস্তুবোৰ চিজিল কৰিম বুলি ভাবিছোঁ। আৰু বলক এইফালে এইটো কালাৰ কৰিছে, এইফালে লাইট পিংক, এইফালে কৰিছে লাইট পিংক আৰু ডিপ পিংক, দুয়োটা কালাৰ মিক্স আছে ইয়াতে। এইটো কালাৰো হৈ গ'ল কালাৰ কৰা।
এইখন খৰা টেবুল এইখন হ'ল আমাৰ টেবুলখন চাওকচোন কিন্তু ক টেবুল আৰু এইখন টেবুলেৰে আমাৰ বাকী ওপৰৰ কামখিনি কৰিছে ৰাজমিস্ত্ৰীৰ পৰাই প্লাষ্টাৰৰ কামখিনি একদম মুখ্য নিজে ঘৰতে বনাই লৈছে আমাৰ মিস্ত্ৰীকেইটাই আৰু এই খৰা আৰু নামটো দিছে ঘোঁৰা টেবুল দেখিবলৈ ঘোঁৰাৰ দৰে চাইজটো যে ঘোঁৰাৰ দৰে হৈছে ওখ পাখ ঘোঁৰা টেবুল আৰু ভণ্টি ৰিল কৰি আছে ৰিলছ কৰি আছে আৰু এতিয়া ৰাতি 9:30 বাজিলে আৰু এতিয়া বা ভাত বাঢ়িছে এতিয়া আমি ভাতটো খাই লওঁ খোৱা বোৱা হৈ গ'ল আৰু বা এতিয়া বাচন ধুইছে আৰু মই এইফালে অলপ গৰম পানী কৰিলোঁ অলপ পাছত পানীখিনি খাম আৰু পাকঘৰৰ কাম আমাৰ প্ৰায় শেষ হৈ গ'ল তো আজি আমি ইয়াতে শেষ কৰিম তেতিয়াহ'লে বাই 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 টেক কেয়াৰ আৰু নতুন এটা ভিডিঅ'ৰে পুনৰ লগ পাম তেতিয়াহ'লে আজিলৈ বাই বাই গুড নাইট